আগুনত যেতিয়াই সৰাপাত দেখিম তেতিয়াই তোমালৈ বৰকৈ মনত পৰিব এগৰাকী অনুৰাগীৰ এয়া সামাজিক মাধ্যমত এক বাৰ্তা যেহেতু তেওঁলোকৰ সকলোৰে মৰমৰ এগৰাকী শিল্পী অকালতে নাইকিয়া হৈ গ'ল আমি ক'বলৈ ওলাইছো জনপ্ৰিয় তথা যশস্বী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ কথা ইতিমধ্যে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰিছে ইহ সংসাৰৰ পৰা মেলানি মাগিছে গায়ত্ৰী হাজৰিকাই কোনোৱে মানি ল'ব নোৱাৰা এটা চিৰন্তন সত্য এইখিনি মুহূৰ্তত আমি জনাবলৈ ওলাইছো নিউজ 18ৰ দৰ্শকসকলক আৰু বৰ্তমান সকলোৰে মনত এটাই প্ৰশ্ন যে অতি ভাল মানুহবোৰ কিয় অতি সোনকালে ভগৱানে তেওঁলোকৰ কাষলৈ লৈ যায় তেনেধৰণৰ প্ৰশ্ন বহুতৰে মনত এতিয়া স্বাভাৱিকতে এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু সকলোৱে বৰ্তমান গুৱাহাটী মহানগৰী এখন ব্যক্তিগত হস্পিটেললৈ ঢাপলি মেলিছে তেওঁলোকৰ শেষ আশা যে সকলোৱে শেষবাৰৰ বাবে তেওঁলোকৰ মৰমৰ শিল্পীগৰাকীক এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা সৰাপাত পৰিলেই যেনেদৰে সৰি পৰিল ফাগুনৰ এখিলা পাত যেনেদৰে আচলতে ফাগুনৰ কথা যেতিয়াই মনলৈ আহে সকলোৰে মনতেই গায়ত্ৰী হাজৰিকাৰ সেই চিৰ পৰিচিত সেই বিশেষ জনপ্ৰিয় গীতটি সকলোৰে মনলৈ আহে প্ৰতিখন বিহু মঞ্চতে হওক প্ৰতিখন অন্যান্য মঞ্চতে হওক গায়ত্ৰী হাজৰিকাৰ সেই গীতটিয়ে যেন জীপাল কৰি তোলে প্ৰতিখন মঞ্চ সৰা পাতে পাতে ফাগুন নামে হয় সেই গীতটিয়েই গায়ত্ৰী হাজৰিকাৰ সেই গীতটিৰ জৰিয়তে গায়ত্ৰী হাজৰিকাই সকলো ৰাজ্যবাসীৰে মনত এখন সুকীয়া আসন ল'বলৈ তেওঁ এটা চেষ্টা কৰিছিল আৰু সকলোৰে মনত সেই ছবিখনে এতিয়া ভাহি উঠিছে যে কিয় ইমান সোনকালেই গায়ত্ৰী হাজৰিকা আমাৰ মাজৰ পৰা নোহোৱা হৈ পৰিল কিছুদিন